হেল্ল' এভৰিৱান আসসালামু আলাইকুম মই সাহিদ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ দিল সে ৱেলকাম আশা কৰোঁ সকলো ভালে আছে পাছফালে টেবুলখন ইগন'ৰ কৰিব দিয়ক অকণমান মানে টেবুল লেতেৰা হৈ আছে মই আপোনালোকক কৈছিলোঁ যে মোৰ থাৰ্ড চেমৰ এক্সাম হৈ আছে আৰু এতিয়াও বাকী আছে কাইলৈ শেষ হ'ব আৰু গতিকে মই সেইটো কাৰণে দুদিন তিনিদিনমান এইকেইদিন মই ভিডিঅ' বনোৱাই নাই একেবাৰে এক্সামৰ কাৰণে পঢ়িব লগা হৈছে আৰু গতিকে কাইলৈ লাষ্ট এক্সাম আৰু মনটোও ভাল লাগি আছে কাইলৈ লাষ্ট এক্সাম আৰু মেইন কথাটো হৈছে কাইলৈ মই ঘৰ যাম ৰাতি মোৰ পৰীক্ষা আছে কাইলৈ দিনৰ 2টাৰ পৰা 4টালৈকে তাৰপৰা মই ৰাতি টিকেট আছে ট্ৰেইনৰ 8টা 10ত মই ট্ৰেইনত যাম আৰু কি কৰোঁ আপোনালোকক সকলো দেখাই যাম আপোনালোকে চাব ভিডিঅ'টো খেতি বাঢ়িছে আৰু যেহেতু গাইজ কাইলৈ মই ঘৰ যাম গতিকে ভাবিলোঁ কাইলৈ যদি পৰীক্ষা এদায় হয় তেন্তে ব্লগটো ষ্টাৰ্ট কৰিয়ে দিওঁ নেকি কাইলৈ পৰীক্ষা শেষ হৈ গ'লে মোৰ একদম থাৰ্ড চেম শেষ হৈ যাব ফ'ৰ্থ চেমত ভৰি দিম আৰু মই বৰ্তমান অকলে আছোঁ এতিয়া মানে ৰুমমেটটো নাই সি অলপ বাহিৰত গৈছে গতিকে টাইমো হৈছে এতিয়া মই ভাত বনাই আছোঁ গতিকে আপোনালোকক দেখাই দিছোঁ এবাৰ ৰ'ব এয়া দালি বনাইছোঁ দালি বনাম আৰু চাগে আৰু ডিম আণ্ডা আমলেট কৰিম এইফালে আণ্ডা আছে তাৰপৰা এয়া চাহ খাইছিলোঁ অথনি এক্সামৰ পৰা আহি আৰু এইবিলাক কিবা কিবি আছে একদম লেতেৰা হৈ আছে ইগন'ৰ কৰিব আপোনালোকক মই ক'লোঁ কাইলৈ মোৰ লাষ্ট এক্সাম আছে গতিকে এক্সাম আছে যেতিয়া কাইলৈ ঘৰো যোৱা হ'ব গতিকে গাইজ আজি ৰাতিয়ে কাপোৰ পেকিং কৰিব লাগিব কাইলৈ টাইম নহ'ব কাৰণ এক্সামো আছে পঢ়িবও লাগিব গতিকে আজি ৰাতি কাপোৰটো পেকিং কৰি লওঁ কাপোৰটো পেকিং কৰি থৈ দিওঁ কাৰণ এতিয়া ভাত চাত বনাই কাপোৰ চাপোৰ পেকিং কৰি আকৌ ৰাতি পঢ়িব লাগিব কাইলৈ আকৌ ৰাতিপুৱা উঠি পৰীক্ষালৈকে পঢ়িব লাগিব পৰীক্ষা আবেলি আছে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এটা কথা মানে মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক এটা বিয়াৰ ভিডিঅ' দিছিলোঁ গতিকে মই কৈছিলোঁ আপোনাৰ কাজিনৰ মোৰ বিয়া হৈছিলে গ'লে আপোনালোকে ভিডিঅ'টো যদি চোৱা নাই মই লিংক দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে গৈ চাবগৈ আৰু যোন নতুনকৈ আহিছে চেনেলটোত সকলোৱে ছাপোৰ্ট কৰিব মৰম দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ মই এতিয়া ফাৰ্ষ্ট ভাতটো বনাই লওঁ কাৰণ ভোক লাগিছে বহুত ভাতটো খাই ল'ব লাগিব তাৰপৰা কাপোৰটো পেকিং কৰিম তাৰপৰা কাপোৰ পেকিং কৰি মই পঢ়িম কি ভোক লাগি আছিলে একদম ভাত চাত খাই ল'লোঁ গাইজ এতিয়া একদম গাইজ ভাত চাত খাই হৈ গ'ল এতিয়া অলপ পঢ়ি লওঁ তাৰপাছত আকৌ কাপোৰ পেকিং কৰিব হৈছে তাই এইফালে কি কৰি আছে তাই এইফালে পূৰা মোবাইল চোবাইল টিপি এটা কৰি দিয়ে এইফালে ভালকৈ মোবাইল চোবাইল টিপিছে ভাত চাত খাই আৰু মোৰ পূৰা পেকিং হৈ গ'ল কাপোৰৰ গতিকে এয়া পূৰা ৰেডি The next day. গুড মৰ্ণিং আৰু আজি লাষ্ট এক্সাম গতিকে ওলালোঁ এক্সামলৈ আৰু এক্সাম আছে এতিয়া বাজিছে 11টা আৰু আমাৰ এক্সাম আছে 2:45ৰ পৰা গতিকে ওলালোঁ এতিয়া লগৰজনৰ ৰুমত যাম গতিকে মোৰ আৰু এজন লগৰ আহিছে আমি দুজন মিলি যাম এইফালে আমি দুজন মিলি যাম তাৰপৰা সেইজনক আৰু এজন আছে লগৰ তাক লৈ পেলাই আমি কলেজলৈ যাম এক্সামলৈ যোৱাৰ আগত খানাটো ভালকৈ দি যাওঁ এইফালে দালি ভাজি পাপৰ নিৰামিষ খানা একদম খানা মেইন আৰু খানা দি যাব লাগে A few moments later. তো গাইজ আমাৰ পৰীক্ষা খতম হৈ গ'ল আৰু ফাইনেলি আজি পূৰা কি হৈ গ'ল কৈ দিয়া আকৌ কিবা এটা পৰীক্ষা শেষ হৈ গ'ল আৰু পৰীক্ষা শেষ আজি যাম ঘৰ গতিকে ফূৰ্তি লাগিছে বাই বাই ডাউন টাউন তোমাক কেইদিনমানৰ কাৰণে ব্ৰেকআপ দিছোঁ আকৌ লগ পাম তো গাইজ আমি 4জন আহি আছোঁ এতিয়া এইফালে মোৰ ক্লাছমেট হয় আৰু এইফালে এজনক দেখিছে আপোনালোকে গৈ লওঁ গাইজ একদম ৰেডি হৈ গ'লোঁ অথনি কলেজৰ পৰা আহিলোঁ আহি একদম হাত মুখ ধুই একদম ভাত চাত খাই একদম ৰেডি এতিয়া আৰু এতিয়া বাজিছে বৰ্তমান 6:30 6:30 আৰু মোৰ ট্ৰেইন আছে 8:10 8:10 PM গতিকে ৰেডি হৈ যাওঁ আৰু এতিয়া যাবলৈ হৈ গ'ল মোৰ লগত মোৰ লগৰটোও যাব মানে তাইৰ ঘৰ ধুবুৰী হয় গতিকে আমি যাম পল্টন বজাৰ গুৱাহাটী ষ্টেচনৰ পৰা মই লখিমপুৰগুৰি যাম আৰু সেই ধুবুৰীগুৰি যাব আৰু তাৰ ট্ৰেইন আছে 10:30 গতিকে একেলগে যাওঁ কিবা কিবি খাওঁ একেলগত আৰু পূৰা ৰেডি হৈ যাওঁ গতিকে আপোনালোকে চাই থাকক পূৰা ভিডিঅ'টো আৰু গাইজ এইফালে দেখিছে ইয়াত কাপোৰ পেকিং হৈ গ'ল এইটোত আছে কাপোৰ এই বেগটোত কাপোৰ আছে আৰু এইটোত মোৰ লেপটপ আছে ইয়াত লেপটপ আছে আৰু কিবা খোৱা বস্তু আছে গতিকে ব'লক গাড়ীত বহি দিলোঁ আৰু এয়া উবেৰ বুক কৰিছোঁ মানে 7:30 হৈ গ'ল 8টাত মোৰ ট্ৰেইন আছে গতিকে মোৰ লগত আহিছে মই যে কৈছিলোঁ ধুবুৰী যাব গতিকে যাব ধুবুৰী আৰু আগতো বহি আছে ধুবুৰী যাব গতিকে ব'লক আমি ষ্টেচনত লগ পাম আৰু গুৱাহাটীৰ এটা কমন বস্তু হ'ল জাম এনেকুৱাই জাম লাগে নহয় মাথা চাথা বেয়া হৈ যায় যিহেতু কাইলৈ ৰিপাব্লিক ডে' তো পূৰা ডেক'ৰেশ্যন কৰিছে লাইটেৰে প্লাছ কাইলৈ সৰস্বতী পূজাও হয়
তো ফাইনেলি গাইজ গুৱাহাটী ষ্টেচন পাই গ'লোঁ আৰু মানুহৰ ভিৰ চাওক না কেনেকুৱা মানুহ তো ফাইনেলি আমি গুৱাহাটী ষ্টেচন পাই গ'লোহি কৈ দিয়া আৰু কি হৈছে লগৰ মানে কি আৰু ইয়াৰ লগৰে হয় আৰু মোৰ মানে কি চিনাকি হৈ লগৰে হৈ গ'ল আৰু এতিয়া সিহঁতি যাব ধুবুৰী আৰু মই যাম এতিয়া লখিমপুৰ আৰু বাই বাই গ'ল ব'লক মোৰ ট্ৰেইন আছে প্লেটফৰ্ম নম্বৰ 5 ন অঁ তো আমি 5লৈ গৈ আছোঁ প্লেটফৰ্ম নম্বৰ ফাইনেলি মিল গয়া মেৰা ট্ৰেইন আৰু মোৰ ডবা হৈছে S1 মানে শ্লিপাৰ 1 গতিকে গৈ থাকোঁ আৰু মই ট্ৰেইন পাই গ'লোঁ আৰু প্লেটফৰ্ম নম্বৰ 5তে আছিল আৰু লগৰকেইটাক এতিয়া লগত বাই বাই দিওঁ আৰু গতিকে আকৌ লগ পাম কেতিয়াবা গতিকে বাই বাই ময়ো যাওঁ বাই বাই দেই লগ পাম দিয়া আহিম সোনকালে আহিম চি ইউ চুন লাভ ইউ টু বাই বাই লগৰকেইটাক ষ্টেচনত বাই বাই দি ময়ো ট্ৰেইনত উঠিলোঁ আৰু আপাৰ বাৰ্থত লৈছোঁ ওপৰত ভাল পাওঁ আৰু ভোক লাগিছে চিপছ আছে আৰু এফালে আমুল কুল কিবা কিবি আছে খাই লওঁ One eternity later. তো গুড মৰ্ণিং গাইজ আহি পাই গ'লোঁ লখিমপুৰ আৰু এতিয়া ৰখিব এখন খুলি লওঁ আৰু এতিয়া বাজিছে ৰাতিপুৱা 4টা মই ট্ৰেইনত আহিলোঁ 4টা বজাত পাই গ'লোহি পূৰা আন্ধাৰ হৈ আছে ঠাণ্ডা পৰিছে কোনো মানুহ নাই মই ক'ত আছোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ এতিয়া ৰখিব মই আছোঁ বৰ্তমান হীৰা হাউচৰ ফ্ৰণ্টত আৰু এয়া হৈছে ৰাতিপুৱাৰ লখিমপুৰ এটা কুকুৰো দেখিবলৈ পোৱা নাই বাটত ইমানেই মানে ঠাণ্ডা গৰম দিনত মানুহ থাকে কিন্তু ঠাণ্ডা দিনত একেবাৰে দেখিবলৈ পোৱা নাযায় তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে গুৱাহাটীত ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'টো আৰু লখিমপুৰত শেষ কৰিছোঁ চ' আজিলৈ বাই বাই গাইজ লগ পাম অন্য এটা ভিডিঅ'ত লাভ ইউ অল